वेलकम बैक टू माय यूट्यूब चैनल মোৰ ইউটিউবৰ অন্য এটা ব্লগ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে। আজি মৰ্ণিঙতে ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ। আজি ঘৰতে আছোঁ। মইও ঘৰত কি কৰি থাকোঁ আপোনালোক তাকে অকণমান দেখাম বুলি ভাবিছোঁ। এতিয়া গা পা ধুই হৈ আজৰি হৈ আহিলোঁ আৰু এতিয়া চাহকাপ বাকি ল'লোঁ। চাহ খাই পিনি আৰু দিনটো আৰম্ভ কৰি দিম। লগত লৈছোঁ নিউট্ৰি চইচ বিস্কুট। চাহকণ খোৱাৰ পিছতে আৰু একদম দিনটো আৰম্ভ হৈ যেন লাগে আৰু একদম ভাল লাগে আৰু মনটো। হে গাইজ, মই আপোনালোকক এটা কথাই শ্বেয়াৰ কৰিম বুলি ভাবি আছিলোঁ বহুত দিনৰ পৰা। আমাৰ ঘৰতে ম'ম' বনায়, তাকে মই অকণমান দেখাম বুলি ভাবিছিলোঁ। এয়া পিঁয়াজৰ বাকলিখিনি গুচাই পিনি মই পানী দি চাফাকৈ ধুই ল'ম আৰু পিঁয়াজখিনি সৰু সৰু টুকুৰা কৰি পিনি কাটি ল'ম। যিমানে সৰু সৰু টুকুৰা কৰি কটা হয় সিমানেই ম'ম'টো বনাবলৈ ভাল হয়। এয়া পিঁয়াজখিনি ধুনীয়াকৈ মই কাটি আছোঁ মিহি মিহি কৰি পিনি। যিমানে মিহি মিহি কৰা হয় সিমানেই ম'ম'টো টেষ্টি হয় আৰু আমি ঘৰতে চিকেন ম'ম' বনাওঁ। পিঁয়াজ দি বনালে বহুত টেষ্টি হয়। কবি দি বনালে ইমান টেষ্টটো ভাল নহয়, সেইটো কাৰণে আমি ম'ম' সদায় পিঁয়াজ দিয়ে বনাওঁ। এয়া মানুহজনে স্পীড পিঁয়াজটো কাটিব পাৰে আৰু মই ইমান স্পীডত কাটিব নোৱাৰোঁ। এয়া মানুহজনে কাটি আছে। আমি ইয়াতে এড কৰোঁ আজিনামটৰ, ৰিফাইন তেল আৰু নিমখ। ধুনীয়াকৈ গোটেইবিলাক দি পিনি আমি ধুনীয়াকৈ সানি পিনি ইয়াতে গোটেইখিনি এড কৰি পিনি মিশ্ৰণখিনি ধুনীয়াকৈ বনাই লওঁ। পিঁয়াজখিনি গুচোৱাৰ আগতে মানুহজনে ধুনীয়াকৈ ময়দাখিনি মাৰি লয় আৰু ময়দাখিনি মাৰি পিনি থৈ দিয়ে এঘণ্টামান। পিঁয়াজখিনি ধুনীয়াকৈ কাটি আছে। ময়দাখিনি দীঘল দীঘল কৰি পিনি সৰু সৰু টুকুৰা কৰি লোৱা হয়, তাৰপিছত বেলা হয়। এইখিনি সৰু সৰু টুকুৰা কৰি লৈছে, তাৰপিছত ধুনীয়াকৈ বেলিব লাগিব। ফাইনেলি এতিয়া আমি ম'ম' বনাই আছোঁ। চিকেন ম'ম' বনাওঁ। ইয়াত দিয়া হৈছে আজিনামটৰ, নিমখ, ৰিফাইন আৰু চয়া চচ অকণো দি দিয়ে কালাৰটো ধুনীয়া উঠিবলৈ। ম'ম'খিনি ভাপত সিজোৱা হয়, তলত পানী দি পিনি ভাপত সিজোৱা হয়। বহুত দেৰি সিজাই থ'লেও বেয়া, এটা পৰিমাণলৈকে সিজাব লাগে। ম'ম'টো যেতিয়ালৈকে কোমল হৈ যায় তেতিয়া নমাই দিব লাগে। এয়া নমাই দিয়া হৈছে। বহুত ছফ্ট হৈ যায় আৰু খাবলৈও বহুত টেষ্টি লাগে। এয়া ম'ম'খিনি নমাই দিয়া হৈছে। কিমান ধুনীয়া হৈছে। ঘৰতে থাকি মই এয়াকে কৰোঁ গাইজ। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।